নমস্কাৰ। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ এখন বিদ্যালয়ত ইছলামিক টুপি পিন্ধি এগৰাকী ছাত্ৰই বিদ্যালয়ত প্ৰৱেশ কৰাৰ পাছত এই ঘটনাক কেন্দ্ৰ কৰি এক চাঞ্চল্যৰ সৃষ্টি হৈছে, হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। বাতৰিত প্ৰকাশিত মতে এই ছাত্ৰগৰাকীয়ে ইছলামিক টুপি পৰিধান কৰি বিদ্যালয়লৈ প্ৰৱেশ কৰে। তাৰ পিছতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে ছাত্ৰগৰাকীৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয়। ইয়াৰ পিছতে ঘটনাটোক কেন্দ্ৰ কৰি দল সংগঠনৰ মাজতো এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বাতৰিত আহিছে কথাবিলাক আৰু প্ৰচাৰিত হৈছে, চৰ্চা হৈছে। বিদ্যালয়খন হ'ল এখন ছেকেণ্ডাৰী স্কুল আৰু এই ছেকেণ্ডাৰী স্কুলখনৰ যিগৰাকী ছাত্ৰ, সেই ছাত্ৰগৰাকীৰ বয়স হয়তো 18 বছৰ নহ'ব। কিশোৰ অৱস্থাত বুলি ক'ব পাৰি, যুৱক বুলি কোৱাটো ভুল হ'ব। ছাত্ৰগৰাকীক এটি কিশোৰ বুলি ক'ব পাৰি। আৰু এই কিশোৰটিয়ে টুপি পৰিধান কৰি বিদ্যালয়ত প্ৰৱেশ কৰাৰ পিছতে সমগ্ৰ যি বিতৰ্কৰ সৃষ্টি হৈছে আৰু সেই বিতৰ্ক এতিয়া সংবাদ মাধ্যমতো স্থান পাইছে। এই ঘটনাটো ভাল হৈছে নে বেয়া হৈছে? বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে ছাত্ৰজনক বিভিন্ন ধৰণে গালি-গালাজ পাৰিছে বুলি অভিযোগ উত্থাপন হৈছে। ইছলাম ধৰ্মক গালি-গালাজ পাৰিছে বুলি উত্থাপন হৈছে অভিযোগ, আৰু বিভিন্ন ধৰণে ছাত্ৰজনক পানে মৰাৰ ভাবুকি পৰ্যন্ত শিক্ষকগৰাকীয়ে দিয়াৰ অভিযোগ উত্থাপন হৈছে। এতিয়া এই বিষয়টো জনসাধাৰণে কেনেকৈ চাব? এই বিষয়টো আমি কেনেধৰণে চোৱা উচিত? প্ৰথম কথা হ'ল, ছাত্ৰগৰাকীয়ে নিশ্চয় আজি প্ৰথম স্কুলত যোৱা নাই, আৰু এই কিশোৰটিয়ে স্কুলত যেতিয়া ইছলামিক টুপি পৰিধান কৰি প্ৰৱেশ কৰে, তাৰ পিছতে যিহেতু বিতৰ্কটোৰ সূচনা হৈছে, তেতিয়া ছাত্ৰজনৰ বা কিশোৰটোৰ বয়স কিমান হৈছে? এনে অৱস্থাত কিশোৰ অৱস্থাত ধৰ্মৰ প্ৰতি এক মোহ জাগে। ধৰ্মৰ যি আধ্যাত্মিক ভাৱধাৰা এই বয়সত নিশ্চিতভাৱে বুজি উঠাটো বা উপলব্ধি কৰাটো সম্ভৱ নহয়। এনে অৱস্থাত ধৰ্মৰ প্ৰতি এক বেলেগ ধৰণৰ টান থাকে, এক ধৰণৰ মোহ থাকে, এক ধৰণৰ ভক্তিভাৱ জাগে। সেইভাৱেই ধৰ্মৰ প্ৰতি আসক্ত হয় বা ধৰ্মৰ প্ৰতি অতি বেছি যি শ্ৰদ্ধাভাৱ এই বয়সত দেখা যায়। এয়া সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজতে দেখা যায়। আৰু তেনেকুৱা এই কিশোৰটিৰ অৱস্থাটো দেখা গৈছে। কিশোৰটিয়েও ধৰ্মীয় যি টুপি পৰিধান কৰি বিদ্যালয়ত প্ৰৱেশ কৰিছিলে, আৰু তাৰ পিছতে এই বিতৰ্কটোৰ সূচনা হৈছে। এতিয়া যি অভিযোগ উত্থাপন হৈছে যে শিক্ষকগৰাকীয়ে ছাত্ৰজনক অশ্ৰাব্য ভাষাত গালি-গালাজ পাৰিছে, ধৰ্মক গালি পাৰিছে, এই কথাটো কিমান সত্য কিমান অসত্য সেই কথাটো এতিয়াও জানিব পৰা হোৱা নাই। যিহেতু সেই শিক্ষকগৰাকীয়ে ছাত্ৰজনক কেনেধৰণৰ ব্যৱহাৰ কৰিছিলে, নিশ্চিতভাৱে সেই কথাটো জনাৰ উপায়ো নাই। সেয়েহে সকলো পক্ষই এই কথাটো এটা কথা বিবেচনা কৰিব লাগে যে ছাত্ৰজনৰ বয়স যিহেতু বেছি হোৱা নাই, গতিকে টুপি পৰিধান কৰি বিদ্যালয়ত প্ৰৱেশ কৰিছে। স্কুলৰ পৰা শিক্ষকগৰাকীয়ে ছাত্ৰজনক উলিয়াই দিছে বা শাসন কৰিছে। অনুশাসনৰ ভিত্তিত তেওঁক স্কুলীয়া নিয়ম নীতিৰ বাহিৰত বুলি তেনেকুৱা পোছাক পৰিধান কৰাটো উলিয়াই দিছে। ইয়াত কোনো ধৰণৰ বিতৰ্ক আচলতে হ'ব নালাগিছিলে। আৰু যদি শিক্ষকগৰাকীয়ে অশ্ৰাব্য গালি-গালাজ কৰিছে, প্ৰাণে মৰাৰ ভাবুকি দিছে আৰু ধৰ্মক গালি পাৰিছে, তেনেহ'লে এয়া এটা অনুচিত কথা হৈছে। শিক্ষকগৰাকীয়েও এই কথাটো বুজিব লাগিছিল যে ছাত্ৰজনে এনেধৰণৰ আচৰণ কিয় কৰিছে, তেওঁৰ বয়স কিমান হৈছে, প্ৰকৃততে তেওঁ ধৰ্মৰ প্ৰতি যি আচৰণ, সেই আচৰণটো এই বয়সত কেনেকুৱা থাকে, সেই কথাটো শিক্ষকগৰাকীয়েও বুজিব লাগিছিলে। এই ভিডিঅ'টোত আমি এই শিক্ষকগৰাকীক যদি তেনেধৰণৰ আচৰণ কৰা নাই, গালি-গালাজ কৰা নাই বা ধৰ্মক অপমান কৰি কথা বতৰা কোৱা নাই, তেনেহ'লে আমি শিক্ষকগৰাকীক দোষাৰোপ কৰিব বিচৰা নাই। আৰু ছাত্ৰজনকো আমি দোষাৰোপ কৰিব বিচৰা নাই, কিয়নো প্ৰথমে কৈছোঁ যে এই অৱস্থাত এনে বয়সত ধৰ্মৰ প্ৰতি এক বিশেষ ভক্তিভাৱ জাগে, আৰু কিশোৰ অৱস্থাত এয়া এক সহজাত প্ৰবৃত্তি বুলি কোৱা হয়। গতিকে এদিন ভুল কৰিছে, ছাত্ৰজনক উলিয়াই দিছে, ঠিকেই আছিলে ইমানলৈকে। কিন্তু ইয়াকে কেন্দ্ৰ কৰি দল সংগঠনে কিয় প্ৰতিবাদ কৰিলে, দল সংগঠনৰ মাজত কিয় প্ৰতিক্ৰিয়া হ'ল, সেই কথাটোহে বিবেচনাৰ মাজলৈ আনিব লাগে। আমি জানো যে বৰ্তমান সময়ত ৰাজনৈতিকভাৱে যি ধৰণে সমাজখনক সাম্প্ৰদায়িকতাৰ ভিত্তিত ভাগ ভাগ কৰিব বিচৰা হৈছে, প্ৰতিটো মুহূৰ্ততে ৰাজনৈতিক নেতাবিলাক ধৰ্মৰ ভিত্তিত সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ তেওঁলোক সাজু হৈ আছে। এনে সময়তে এই ছাত্ৰগৰাকীক লৈ এনেধৰণৰ আচাৰ ব্যৱহাৰ কিয় সমাজৰ মাজলৈ আহিব লগা হৈছে? যিবিলাক দল সংগঠনে এই কথাবিলাকত আপত্তি কৰিছে বা এই কথাবিলাকৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, তেওঁলোকক সুস্থ মগজুৰে এই কথাষাৰ ভাবিব লাগিছিলে যে ছাত্ৰজনে উচিত কৰিছে নে অনুচিত কৰিছে। যদি অনুচিত কৰিছে, ইয়াক ইমান ডাঙৰ কৰাৰ কিবা প্ৰয়োজন আছিল নে? ছাত্ৰজনক দল সংগঠনেও বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা লোকসকলেও অনুশাসনৰ ভিত্তিত বা শাসন কৰিব পাৰিলে হয় যে স্কুল এখনত এনেধৰণৰ আচাৰ ব্যৱহাৰ বা এনেধৰণৰ পোছাক পৰিধান কৰাটো উচিত নহয়। কাৰণ বিদ্যালয় এখন ধৰ্মীয় উপাসনাস্থলী নহয়। এই ধৰ্মীয় যি কাম কাজবিলাক আছে, ইয়াৰ কাৰণে বিশেষ বিশেষ স্থান সকলোৰে মাজত আমাৰ আছে। সেইবিলাকত গৈ আমি সেই ধৰণৰ ধৰ্মীয় কাম কাজবিলাক কৰিব পাৰি। গতিকে স্কুল বা বিদ্যালয় এখনত যিহেতু সেইখন মাদ্ৰাছা নহয়, তেনে এখন বিদ্যালয়ত এই ধৰণৰ ধৰ্মীয় পোছাক পৰিধান কৰাটো উচিত হোৱা নাই বুলি ছাত্ৰজনক অনুশাসনৰ
মূলক বা তেনেকুৱা বুজাব লাগিছিলে দল সংগঠন বা ওচৰ চুবুৰীয়া লোকসকলে যিসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই ঘটনাটোক লৈ ভিডিঅ'টো প্ৰস্তুত কৰাৰ উদ্দেশ্য এটাই যে এনে ধৰণৰ ঘটনাবিলাক যেতিয়া পোহৰলৈ আহে তেতিয়া এই ঘটনাবিলাকৰ আলম লৈ অজুহাতত বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰাবিলাক আলোচনা কৰা হয়, সমাজখন সাম্প্ৰদায়িকভাৱে বিভাজন হয়, বিভাজিত ঘটে। এই গতিকে লাহৰীঘাটৰ এই ঘটনা সন্দৰ্ভত তেনেধৰণৰ সাম্প্ৰদায়িক কথা বতৰাবিলাক আলোচনা নহওক। যুৱকজনক যিজন ছাত্ৰ আছিলে সেই ছাত্ৰজন এটি কিশোৰ বয়সৰ ছাত্ৰ বুলি তেওঁ যি ধৰ্মীয় আচৰণ প্ৰদৰ্শন কৰিছে সেই কথাবিলাক ইগনোৰ কৰা হওক, কাৰণ তেওঁ ধাৰ্মিকভাৱে আচৰণ কৰিবলৈ এতিয়াও বয়সৰ ফালৰ পৰা ইমান পৰিপক্ক হোৱা নাই। গতিকে সেই ফালৰ পৰা ছাত্ৰজনৰ প্ৰতি তেনে দৃষ্টি পোষণ কৰা হওক আৰু শিক্ষকগৰাকীৰ বিৰুদ্ধে যিবিলাক অভিযোগ উত্থাপন হৈছে সেইবিলাক অভিযোগ কিমান সত্য আছে সেই কথাবিলাকো বিবেচনাৰ মাজলৈ আহক আৰু সাম্প্ৰদায়িকভাৱে আমাৰ সমাজখন যাতে এনেধৰণৰ ঘটনাৰ আলম লৈ বিভাজিত হ'ব নোৱাৰে তাৰ প্ৰতি সচেতন মহলে দৃষ্টি ৰাখিব লাগিব। সমাজখনৰ বাবে, সমাজখনৰ উঠি অহা প্ৰজন্মটোৰ বাবে এনেধৰণৰ যেতিয়া ঘটনাবিলাক ঘটে তেতিয়া সকলো ফালৰ পৰা বিচাৰ বিবেচনা কৰি তেতিয়াহে আগবাঢ়ি যাব লাগিব, তেতিয়াহে মত পোষণ কৰিব লাগিব। এনেধৰণৰ ঘটনাবিলাক ঘটিলেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক ধৰণৰ বিশেষ ধৰণৰ পৰিস্থিতি সৃষ্টি কৰাটো উচিত নহয়।